সকলোৱে জানে এতিয়া আমৰ বতৰ প্ৰায় মানুহে আম খাই ভাল পায় আৰু বহুত মানুহৰ আম প্ৰিয় তো মোৰো আম প্ৰিয় আম খাই বহুত ভাল পাওঁ তো আজি আমি আম পাৰিম মানে দূৰৰ পৰা আমবোৰ নেদেখি বহুত কম দেখি পাৰাৰ পিছত গম পাইছোঁ যে বহুতখিনি আম ওলাইছে চাইছে বহুতখিনি আম ওলাইছে আৰু প্ৰায়খিনি পকি গৈছে আৰু আধাখিনি পকিবলৈ আছে আৰু সেইখিনি আমি 2 দিন পকুৱাই দিম মানে ঘৰুৱা পদ্ধতিৰে আমখিনি পকুৱাই দিম তো আপোনালোকে চাব কেনেকৈ পকাম আৰু এতিয়া যিহেতু আমৰ বতৰ বজাৰত মানে বহুত ধৰণৰ আম ওলায় তো আমবোৰ গেছেৰে পকাই যিহেতু আমবোৰ কোমলীয়া থাকে গুটিটো পুৰঠে নহয় আৰু সেনেকৈয়ে বজাৰত মেলি দিয়ে আৰু বজাৰত মেলি থৈ আমি কিনি আনাৰ পিছত দেখোঁ যে আমটো পুৰঠে হোৱা নাই আমটো খাব লগা নহয় আমাৰ ক'ত আম কেতিয়াবা 200 টকা কিলো এতিয়া 160 টকামান কিলো হৈছে নেকি তো সেইবোৰ আম অনাৰ পিছত পইচাখিনি বেকাৰ যায় লগতে বস্তুবোৰ ফ্ৰেছ পোৱা নাযায় আৰু যিহেতু কেমিকেল দি আমবোৰ পকোৱা যায় তো গতিকে বহুত ধৰণৰ স্বাস্থ্যৰ ক্ষতি হয় কিন্তু উপায় নাই কিনিব লগা হৈ যায় খাব লগা হৈ যায় যাৰ ঘৰত নাথাকে সেইটো কিনিবই লাগিব আমি কিনি অহা প্ৰায় কিন্তু এতিয়া ঘৰত অকণমান লাগিছে তাকে অকণ পাৰি পেলাই পকাওঁ বুলি ভাবিছোঁ আমখিনি পাৰাৰ পিছত এনেকৈ আমখিনি গোটাই লৈ পেলাই এই দেখিছে বস্তাত আমি এইটো পাতটো দেখিছে যে পাতটো হৈছে সোণাৰু পাত সোণাৰু পাতটো যিহেতু গৰম হয় সোণাৰু পাতেৰে এনেকৈ বস্তাতে আমৰ ওপৰে তলে জাপি পেলাই এইটো বস্তা দেখিছে বস্তাৰে আমি টাইটকৈ বান্ধি দিম যাতে হাৱা বাহিৰ হ'ব নোৱাৰে আৰু 2 দিনতে আমখিনি খাব পৰা হৈ যায় ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ